खुदिए खुदी और ज़्यादा खुदना नहीं पड़ेगा मिश्रा বেজে প্ৰায় নিৰ্দেশ দিয়াৰ গতে দিলে সি আকৌ ৰঙা মতা কুকুৰাটোৰ ডিঙিটো তাৰ হাতত থকা চোকা দাখনেৰে একে ঘাপে দুচেও কৰি পেলালে মতা কুকুৰাটোৰ ৰঙা ৰঙা তেজখিনি সি আগবঢ়োৱা পূজাৰ সামগ্ৰীখিনিত ছটিয়াই দিলে ময়ো পুৰা উৎসাহেৰে খান্দি যাব ধৰিলোঁ হেটেংকৈ শব্দ এটা হ'ল মই হাতেৰে মাটিখিনি অলপ আঁতৰাই দিলোঁ চালোঁ জোনৰ পোহৰত কিবা এটা জিকমিকাই উঠিল হয়তো এইটো এটা সোণৰ চৰুৱেই হ'ব আৰু মই চৰুটো ওপৰলৈ দাঙিবলৈ চেষ্টা কৰিলোঁ যাৰ ওজন প্ৰায় 5 কেজিমান হ'ব কিন্তু এয়া কি আচৰিত হাই ভিউৱাৰ্ছ স্বাগতম জনাইছোঁ মঞ্জিত মৃন্ময় ইউটিউব চেনেললৈ আজি আমাৰ চুবুৰীৰ পুনা বৰ্তাৰ ডেকাকালত ঘটা এটা বাস্তৱ ঘটনাৰ বিষয়ে বৰ্ণনা কৰিম গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত নামসমূহৰ হাল সলনি কৰা হৈছে কিন্তু ঘটনাৰ বৰ্ণনা হুবহু একে ৰখাৰ চেষ্টা কৰা হৈছে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব মোৰ নাম পুনা এই ঘটনাটো 1980-81 চনমানৰ হ'ব চনটো ঠিক মোৰ মনত নাই মোৰ বয়স তেতিয়া 16-17 বছৰমান হ'ব অঘাইটং স্বভাৱৰ হোৱা বাবে আধাতে স্কুল এৰিবলগীয়া হ'ল অঘাইটং মানে আজিকালিৰ সেই সৰু সুৰা অঘাইটং কাণ্ড মই কৰা নাছিলোঁ মই এনেকুৱা এজন ষ্টুডেণ্ট আছিলোঁ যোনে নেকি স্কুলৰ হেডমাষ্টৰৰ চকীৰ তলত বোম ফুটুৱাই তেখেতৰ ধুতিত জুই লগাই দিছিলোঁ গতিকে আপোনালোকে ভাবিবই পাৰিছে মই কেনেকুৱা ধৰণৰ ছাত্ৰ আছিলোঁ গতিকে এই ঘটনাৰ শাস্তি স্বৰূপে মোৰ স্কুলীয়া শিক্ষাৰ সিমানতে সমাপ্তি ঘটিল দেউতায়ো ক'লে হ'ব তই আৰু পঢ়ি ফালিব নালাগে আৰু তাৰ পিছতে মই ঘৰৰ খেতি খোলা কামত লাগিলোঁ গতিকে আপোনালোকে ভাবিবই পাৰিছে মোৰ ভৱিষ্যতটো কেনেকুৱা হৈছে আমাৰ দেউতা সেই সময়ৰ এজন নামজ্বলা ব্যক্তি আছিল পেছাত তেখেত এখন বাগানৰ মোহৰি আছিল মানে ধৰিব পাৰিছেই আমাৰ ঘৰৰ অৱস্থা পাতি কেনেকুৱা আছিল দেউতাৰ চাকৰি সূত্ৰেই দুজন দেছোৱালী টাইপৰ মানুহ আমাৰ ঘৰত থাকিবলৈ লৈছিল মানে নতুনকৈ বাগান খুলিবলৈ বাগানৰ হাবি ভঙা কামৰ বাবে যিবিলাক বহিৰাগত শ্ৰমিক লগাইছিল সিহঁতৰ মুখীয়া স্বৰূপ আছিল অৰ্থাৎ সিহঁতি লিডাৰ আছিল আমাৰ ভঁৰালৰ তলতে থকা সৰু ৰুম এটাত সিহঁত দুটা থাকে ময়ো সন্ধিয়া হ'লে সিহঁত দুটাৰ লগত লগ লাগোঁ উদ্দেশ্য এটাই মোৰ সিহঁতৰ পৰা বিৰি আৰু চাদা খোৱাৰ কিয়নো আমাৰ ঘৰত সেই মাদক দ্ৰব্যসমূহৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ আছিল আৰু মই পৰিয়ালৰ আদৰ্শৰ বিপৰীতে যোৱা এজন ল'ৰা আছিলোঁ গতিকে সিহঁতৰ পৰা চাদা বিৰি এইবিলাক খোৱাটো মোৰ বাবে তেনেই সাধাৰণ কথা আছিল সিহঁত দুটাৰ এজনৰ নাম আছিল মনোজ মিশ্ৰা আৰু আনজনৰ নাম আছিল শ্যাম কুমাৰ তিৱাৰী মই সিহঁতৰ লগত ভঙা ভঙা হিন্দীত কথা পাতোঁ সিহঁতেও ভঙা ভঙা অসমীয়াৰে মোৰ লগত কথা পতাৰ চেষ্টা কৰে দিনত সিহঁত দুটাই শ্ৰমিকসকলক কামত লগায় আৰু সন্ধিয়া ঘৰলৈ উভতে দুমাহমান এনেকৈ চলি থাকিল এদিন আবেলি তিৱাৰী হঠাৎ ঘৰলৈ যাব লগা হ'ল তাৰ ঘৈণীয়েকৰ কিবা প্ৰব্লেম হৈছিল নে কিবা এটা হৈছিল যাব লগা হ'ল গতিকে মিশ্ৰা অকলেই ঘৰত থাকিব লগা হ'ল সেইদিনাখন কিনকিনীয়া বৰষুণ দি আছিল গতিকে ময়ো কেনিও ওলাই যোৱা নাছিলোঁ দুপৰীয়া সময়ত মই তিৱাৰীৰ ৰুমলৈ গ'লোঁ মোক দেখা পাই সি তাৰ তামোল খাই ৰঙা হৈ থকা দাঁতকেইটা উলিয়াই মোৰ ফালে চাই হাঁহি ক'লে পুনা বাবু তনি কিফালে আছিব মোৰো চাদা এপালি খোৱা মন আছিল গতিকে মিশ্ৰাৰ ৰুমলৈ সোমাই গুচি গ'লোঁ মিশ্ৰাই মোৰ ফালে চাদা এপালি আগবঢ়াই ক'লে বাবু আজি বাৰিছটো নাচাৰিব ময়ো তাৰ কথা সলাই গ'লোঁ সি চাদা পালি মুখত ভৰাই ক'লে বাবু এনেকা বাৰিছ মৌচমত দেশী মুৰ্গা পুৰা ঝাল দি খাবলৈ ভাল লাগে ৰুটিৰ লগত আপুনি একঠো কাম কৰিবচোন আপোনাৰ চাইকেলটো দিবচোন বজাৰৰ পৰা মুৰ্গী একঠো আনিম ময়ো ঠিক আছে কৈ বিদায় ল'লোঁ সি আবেলি মোৰ চাইকেলখন লৈ বজাৰ পালেগৈ সন্ধিয়া তাৰ ৰুমৰ পৰা মাংসৰ সুগন্ধ নিৰ্গত হৈছিল মই তাৰ ৰুম পালোগৈ সোমাই দেখিলোঁ মিশ্ৰাই লেপেটা কাঢ়ি বহি ৰুটি বেলিছে মই ক'লোঁ কিয়া বাত হে মিশ্ৰাজী মাংস তৰকাৰী মজা গোন্ধাতাই সি হাঁহি হাঁহি ক'লে মেৰা হাত মে ৰন্ধা মাংস মোৰ জৰু ভি তাৰিফ কৰে পুনা বাবু এই বুলি কৈ সি প্লেটত ৰুটি আৰু মাংস মোলৈ আগবঢ়ালে মাংস ৰুটি আৰু সি অনাত চুলাই আমি মন পুতি খোৱাত লাগিলোঁ অকণমান সময় খোৱাৰ পিছতে আমাৰ দুয়োৰে নিচা লাগিল মদৰ নিচাত মোক মিশ্ৰাই ক'লে পুনা বাবু জংঘল মাজত এক জেগাত পুৰাণা মাল অলপ দবি আছে আপুনি যদি অলপ সহায় কৰে আমি দোনলগ নিকলাই কিনে আধা আধা বাতি ল'ম মোৰ নিচা ফাটি যোৱা যেন লাগিল
মই উৎসাহিত হৈ ক'লোঁ, কিয়া বাট বলতা হে মিশ্ৰাজী, মাল মত টাকা নেকি? মিশ্ৰাই হাঁ বুলি শলাগিলে। সি আকৌ কৈ উঠিল, আপুনি মোক চামান অলপ জগাৰ কৰি দিব লাগিব। এটা লাল মুৰ্গা, চাৰাব অলপ আৰু মাটি ধূনা অলপ। মই ভাবিলোঁ, যদি সঁচাই গুপ্তধন পোৱা যায় তেনেহ'লে তাৰ তুলনাত এইবোৰ তেনেই সাধাৰণ বস্তু। গতিকে মই বস্তু যোগাৰ কৰাত লাগিলোঁ। ৰঙা মতা কুকুৰা আৰু চুলাই যোগাৰ কৰি আমি দুয়োটা ৰাতিয়ে আগবাঢ়িলোঁ কোম্পানীৰ বাগানৰ দিশে। তেতিয়া ৰাতি 12 মান বাজিছে। মই পিছে পিছে, মিশ্ৰা আগত। এক কুকুৰৰ ভুকভুকনি আৰু জিলিৰ মাত। এই জিলিৰ মাতে মোৰ ভয় দুগুণে বৃদ্ধি কৰিলে। হ'লেও ধনৰ লোভত মই আগবাঢ়ি গৈ আছোঁ বাগানৰ দিশত। গৈ গৈ এটা মস্ত ডাঙৰ উই সাপলুৰ কাষত মিশ্ৰা ৰৈ গ'ল। সি মোৰ ফালে চাই ক'লে, পোনা বাবু, জাগা পहुঁচি গ'লোঁ। মই অভি মন্ত্ৰ ফুকিম, আপুনি মোৰ ইচাৰা মতে খুদি যাব। এই বুলি কৈ মিশ্ৰাই সৰিয়হ অলপ হাতত লৈ কিবা মন্ত্ৰ মাতি সাফলুটোৰ ওপৰত ছটিয়াই দিলে। সৰিয়হখিনি সাফলুত পৰাৰ লগে লগে সাফলুটোৰ পৰা জুইৰ ছিটিকনি নিৰ্গত হ'বলৈ ধৰিলে। মোৰ ফালে চাই মিশ্ৰাই ক'লে, ভাই নাখাব, মই আপোনাক বান্ধি ৰাখিছোঁ, আপোনাৰ একো নহয়। এই বুলি কৈ সি মোনাৰ পৰা অলপ সামগ্ৰী উলিয়ালে, যেনে সেন্দুৰ, হালধি ইত্যাদি ইত্যাদি, আৰু মাটিত কিবা এটা নক্সা বনালে। নক্সাটো ঠিক এটা তৰাৰ নিচিনা। মোনাৰ পৰা হাড় এডাল উলিয়াই সেই তৰাটোৰ মাজতে সি ৰাখিলে। ওম হিং ক্ৰিং জাতীয় কিবা মন্ত্ৰ এটা মাতিব ধৰিলে। লগে লগে যেন সেই হাড়ৰ টুকুৰাটো সাৰ পাই উঠিল। হাড়ৰ টুকুৰাটো নিজে নিজে চুচৰি গৈ উই সাপলুৰ ওপৰত উঠিল। ই এক ভয় লগা দৃশ্য আছিল সেয়া। লগে লগে জ্বলি থকা মাটি চাকিৰ পোহৰত দেখিলোঁ দুডাল ফেটি সাপ। এডাল ফেটি সাপ মটীয়া ৰঙৰ আৰু আনডাল অলপ ক'লা ওলাই আহি ৰুদ্ৰ মূৰ্তি ধৰিলে। মিশ্ৰাই এইবাৰ উগ্ৰ মূৰ্তি ধৰা সাপকেইডালৰ ফালে চাই ধূনাৰ ধোঁৱাটো আগবঢ়াই দিলে। সাপ দুডাল যেন মন্ত্ৰমুগ্ধ হৈ পৰিল। মিশ্ৰাই সাপ দুডাল হাতেৰে ধৰি আঁতৰাই কাষতে থলে আৰু মোৰ ফালে চাই ক'লে, পোনাজী, আপুনি খুদাই আৰম্ভ কৰক। যিটি আৱাজ শুনিলে ভয় নাখাব। মোৰ ভয়ত অৱস্থা বেয়া হৈ গৈছিল যদিও মই সাফলুটো খন্দাত লাগিলোঁ। অলপমান খন্দা হৈছে মাত্ৰ ফেঁচা এটা উৰি আহি মোৰ গালে মুখে আঁচুৰিব ধৰিলে। মোৰ গালে মুখে গোটেই আঁচোৰৰ দাগ বহি গ'ল। মিশ্ৰাই ক'লে, খান্দি যাওক, ভয় নাখাব, খান্দি যাওক, আপুনি ভয় নাখাব। সি কিবা মন্ত্ৰ এটা মাতিলে। ফেঁচা আঁতৰি গ'ল। অলপ পৰ খন্দাৰ পিছত মই অনুভৱ কৰিলোঁ খান্দি থকা গাঁতটো যেন গৰম হৈ উঠিছে। অলপ সময়ৰ পিছত এনে লাগিল যেন মই জুহালৰ ভিতৰতহে সোমাই গৈছোঁ। লগে লগে মিশ্ৰাৰ ফালে চাই চিঞৰিলোঁ, মিশ্ৰাজী বাচাও, আগ পুৰতা জেইচা লাগতা হে। সি ক'ব ধৰিলে, পুনাজী খুদিয়ে আৰু বেছি নাই, মাল পাই যাম আমি, আৰু থোৰা খুদিয়ে। এইবাৰ সি ৰঙা মতা কুকুৰাটোৰ ডিঙিটো একে ঘাপে ছিঙি তেজখিনি মই খান্দি থকা গাঁতটোৰ ভিতৰত ছটিয়াই দিলে আৰু অলপ তেজ হাড়ডালত ছটিয়াই দিলে। লগে লগে মোৰ চৌপাশৰ উষ্ণতা কমি গ'ল। মই দুগুণ উৎসাহেৰে খন্দাত লাগিলোঁ। খান্দি থাকোঁতে খটং কৰি শব্দ এটা হলত দেখিলোঁ মোৰ কোৰখনে কিবা এটা ধাতুজাতীয় বস্তুত খুন্দা মাৰিছে। মই হাতেৰে মাটি গুচাই দেখিলোঁ এটা চৰু। সোণৰে হ'ব, কিয়নো জোনৰ পোহৰত চৰুটো জিকমিকাই উঠিল। মই চৰুটো হাতেৰে দাঙি দিয়া মাত্ৰকে অনুভৱ কৰিলোঁ ইয়াৰ ওজন প্ৰায় 5 কেজিমান হ'ব। মই চৰুটো হাতেৰে দাঙি দিয়া মাত্ৰকে যি দেখিলোঁ আপোনালোকক ক'বলৈ গৈও মোৰ গাৰ নোম ডাল ডাল হৈ গৈছে। কিয়নো হঠাৎ সেই সময়তে এজাক কুঁৱলী আহি আমাৰ চাৰিওফালৰ পৰিৱেশ চানি ধৰিলে। মই শুনিলোঁ মিশ্ৰাৰ মৰণ কাতৰ চিঞৰ, বাচাও বাচাও, কৈ তো মুঝে বাচাও। তাৰ পিছতে মাত বোল নোহোৱা হ'ল। মই কিন্তু সোণৰ কলহটো এৰি নিদিলোঁ। একে দৌৰে ঘৰ পালোহি, পিছলে অলপো উভতি চোৱা নাই। কিন্তু মিশ্ৰা ঘূৰি নাহিল। পিছদিনা খবৰ ওলাল যে মিশ্ৰাৰ সৰ্পদংশনত মৃত্যু হ'ল। সেইদিনা ৰাতিয়েই মই সপোন দেখিলোঁ। এজন দেৱতাই মোৰ ফালে চাই কৈছে, মই মোৰ নৰবলি পাই গ'লোঁ। তই এই ধন সোণখিনি যেনেকৈ ব্যৱহাৰ কৰ, কিয়নো ইয়াৰ প্ৰকৃতগৰাকী তই। তোৰ আজু ককাই মানৰ আক্ৰমণৰ সময়ত ইয়াক মোৰ হাতত গতাই থৈ গৈছিল।